জীৱনত যদি আমি সুখী হ'ব লাগে তেনেহ'লে আমি কেতিয়াও বেলেগৰ কথা মনত ধৰি দুখী হৈ আগবাঢ়িব নালাগে। মানুহৰ প্ৰিয় হ'বলৈ ধনী হ'ব লাগিব আজিকালি। টকা নথকাসকলক পাত্তা নিদিয়ে কোনেও। সেই কথা আমাৰ দৰে দুখীয়াসকলে ভালদৰে বুজি পাওঁ। সৰু সৰু ভুলৰ ক্ষেত্ৰত সচেতন হওক। মনত ৰাখিব সদায় এটা সৰু ছিদ্ৰই বিশাল জাহাজকো ডুবাই দিব পাৰে। দুখ সহ্য কৰা মানুহবিলাক এদিন সুখী হ'বই, কিন্তু যিসকলে আনক দুখ দিয়ে তেওঁলোকে কেতিয়াও সুখী হ'ব নোৱাৰে। জীৱনত 5টা প্ৰশ্নই মানুহক সত্যৰ পথলৈ লৈ আনে। মই কোন? মই কেনেকৈ আহিলোঁ? মই কি কৰা উচিত? মই কি কৰি আছোঁ? মই ক'ত যাব লাগিব? সুখত থাকিবলৈ হ'লে পৰিস্থিতি সলনি কৰিবলৈ শিকক, নহ'লে পৰিস্থিতি চাই নিজকে সলনি কৰি পেলাওক। যাক আপুনি সকলোতকৈ বেছি ভাল পাব তেওঁ গোটেই জীৱন আপোনাৰ লগত থাকিবলৈ বিচাৰিব, আৰু তেওঁৱেই আপোনাক সকলোতকৈ আগত এৰি গুচি যাব। এনেকুৱাই হয় জীৱনত। দূৰৰ পৰা মানুহক বহুত সুখী যেন লাগে, কিন্তু তাৰ অন্তৰৰ কথা নুশুনালৈকে বুজা নাযায় যে তেওঁ কিমান সুখী। ৰক্তৰ সম্পৰ্ক থাকিলেও মানুহ আপোন নহয়। যিয়ে বিপদৰ সময়ত ওচৰত থাকে তেওঁৱেই প্ৰকৃত আপোন। এজনী ছোৱালীৰ হাঁহি নিশ্চয় এটা ল'ৰাৰ হাঁহিতকৈ সুন্দৰ, কিন্তু এটা ল'ৰাৰ কান্দোন এজনী ছোৱালীৰ কান্দোনতকৈ বহুত বেছি বেদনাদায়ক, কাৰণ এটা ল'ৰাই সহজে নাকান্দে।